নিমখৰ সাধু। নিমখৰ সাধুটো আটাইতকৈ প্ৰাচীন। কোনে কাক কৈছিল? মুঠ নসলোৱা সাপ এটাৰ কথা, পিঠিত দবলা পতা চাবুকৰ চাপৰ কথা, ভোকৰ ভাত দেখিও পেটত আতি আতিকৈ বান্ধি লোৱা গামোচা এখনৰ কথা। নিমখৰ সাধুটো আটাইতকৈ প্ৰাচীন। নিমখ দুখীয়া নিচলাৰ, নিমখ খাটি খোৱাৰ, নিমখ ৰদে নুপুৰা মানুহৰ, নিমখ হালোৱা সজোৱাৰ, নিমখ অনুগতৰ। নিমখ খোৱা মানুহবোৰে হাঁহিবলৈ ভয় কৰে, কান্দিবলৈ আন্ধাৰ বিচাৰে, সপোন দেখিবলৈ অনুগ্ৰহ বিচাৰে, বন্ধকত দি থৈ মগজুৰ এফাল। নিমখ আছিল বলকলৰ দিনত হাবিৰ খুৰুংবোৰত, নিমখ আছিল ৰাজহাউলিৰ নিষিদ্ধ আন্ধাৰ চুকবোৰত, নিমখ আছিল আদ্যন্ত চৰাঘৰবোৰত মখমলৰ পৰ্দাৰে আবৃত শোৱনি কোঠাত আৰু ৰান্ধনী ঘৰৰ এলান্ধুত। নিমখৰ ঠিকনা মালিকৰ নঙলা মুখ, নিমখৰ ঠিকনা শ্মশান, নিমখৰ ঠিকনা বোবামুখৰ সৰ্বহাৰা। নিমখৰ মালিকে নিমখ নাখায়, নিমখৰ মালিকে শুহি খায় তেজ, নিমখৰ মালিকে সাজি থাকে নিমখ খোৱা মানুহবোৰ। নিমখ খোৱা হুজুৰবোৰে সেয়েহে চাব নোৱাৰে নিমখ খোৱাৰ সেই নিমখীয়া চকুবোৰলৈ। নিমখীয়া চকুবোৰে সাঁচি পাতত লিখিছিল সেই নিমখৰ সাধু কথা তেজে তিতা। নিমখৰ সাধুটো আটাইতকৈ প্ৰাচীন। সাম্যবাদৰ আঁচোৰ লাগি তেজে